हेलो फ्रेंड्स मैं आज आमार अखोमर 10খন डिस्ट्रिक्टर फाइनल काट अफ किमान जाबो पारे बा कोन डिस्ट्रिक्टर किमान जाबो एबी यूबी दुइटारे आलोचना करिम फाइभा रिटन टेस्ट और फिजिकल मिलाई किने किमान जाबो पारे फाइनलत तो भिडिओটো लास्टলৈকে চাব। फार्स्ट आमी बजाली डिस्ट्रिक्टर आरम्भ करूँ यूबीर यूआर कैटेगरी फाइभा दिबर कारणे फाइनलत नाम आहिছিলে 65.50 तार लगत एकाडेमिक मार्क 2 নম্বৰ যোগ দিলো আৰু फाइभा 3 सबरे 3 ধৰিছো বাৰু फाइभा 3 দিলো टोटल 70.50 हल गति 71 प्लस यूआर कैटेगरी 71 प्लस जोने जोने पाई थी दिशा तो सेफ जोन आसा और ओबीसी 60.97 फाइभा दिबले गइसिले 2 নম্বৰ एकाडेमी 3 নম্বৰ फाइभा 65.97 माने 66 प्लस नम्बर एटा लागिबो जोन जोने पाई थी दिशा हिहत सेफ जोन आसा और एससी होइसे 62.34 फाइभा दिबो गइसे 2 एकाडेमी 3 फाइभा 67.34 68 प्लस पाई थी दिले हल एसटीपी हबो तुमार 70 प्लस एटा लागिबो और एबी कारणे हल यूआर कैटेगरी 117 गइसिले प्लस फाइभा 3 4 धरिसो कारण तो यूआर कैटेगरी न सब कास्टे हमाय जाबो तो 120 लागिबो और 120 प्लस लागिबो यूआर कैटेगरी और ओबीसी 117 हले हबो फाइनलत एससी 118 मान जाबो और एसटीपी हबो दे एसटीपी 115 प्लस जोने जोने पाई थी दिशा तो सेफ जोन आसा एखन हिंदी হৈছে মানে গটিখিনি বজালি ডিস্ট্রিক্টৰ হা আমি বাক্সা ডিস্ট্রিক্টৰ আৰম্ভ আলোচনা কৰিম বাক্সা ডিস্ট্রিক্টৰ ইউবি ইউআৰ ক্যাটেগৰি 65 ফাইভা দিব গৈছিলে 2 আৰু 2 একাডেমি মাৰ্ক আৰু 342 ফাইভাৰ মাৰ্ক আৰু 70 71 72 এনেকুৱা প্লাস যাব পাৰে ইউআৰ ক্যাটেগৰি আৰু ওবিসি 67 প্লাস যাব পাৰে আৰু এসসি 67 নে যাব एससी और एसटीपी 69.72 ये स्क्रीनशॉट मारि थी दिबा ये जाब काट अफ इतके बेसी যাব नालागे मोर बुथे और एबी होइसे यूआर तुमालोकर 122 प्लस मान যাব और ओबीसी 118 117 एनुका যাব और एससी कैटेगरीर 119 যাব और एसटीपीर 120 যাব मैं फाइभात सबरे 3 के धरिसु दे जस्ट यूआर कैटेगरी 3 4 धरिसु कारण यूआरत सब कास्ट हमाय যাব न तो 4 দিব পাৰে ন কিছুমান আৰু जोन বিলাকে অলপ অলপ নম্বৰ বেছি পাই থৈ দিছা হেবিলাকৰটো অলপ প্লাস পইণ্টে হৈ যাব सबरे न বিশ্বনাথ ডিস্ট্রিক্টৰ ইউবি यूआर कैटेगरी তোমালোকৰ 73 প্লাস যাব পাৰে আৰু ওবিসিৰ 69 প্লাস যাব পাৰে और एससीर 70 प्लस যাব और एसटीपीर 71 যাব कोत कोत प्लस কৰিছো কিমান নম্বৰ প্লাস কৰিছো চাই লবা নিজে और एबी यूआर कैटेगरी 125 प्लस যাব পাৰে और ओबीसी 119 प्लस যাব পাৰে एससी 118 और एसटी 122 যাব পাৰে মানে কি আৰু যাব পাৰে নহয় মানে এইখিনি নম্বৰ পাবই লাগিব কাৰণ জানাই কাট অফ কিমান হাই মাৰে বা কেতিয়াবা কম लो काट अफो যাব পাৰে বাট হাইটো ভাবি থাবা মানে বেছিকে পালে বেছি তোমালোকৰে ভাল গতিকে এইখিনি যাব পাৰে নহয় যাবই মানে এইখিনি আমি এতিয়া বৰপেটা ডিস্ট্রিক্টৰ চাও বৰপেটা ডিস্ট্রিক্টৰ ইউবি यूआर कैटेगरी 69 प्लस যাব আৰু ओबीसी 65 प्लस एससी 68 प्लस আৰু 7 एसटीपी 65 प्लस যাব মানে ইয়াতকে যে জনে কম পাই আছে তেওঁলোকৰ চান্স আছে বুলি ন কমই নাই বুলি ন কিন্তু হিন্দি জনে পাই আছে ন বা ইয়াৰ প্লাস জনে পাই আছে তেওঁলোক বহুত সেফ জোনত আছে মানে ইয়াতকে কম কাট অফ না যায় কিন্তু কাট অফ যাব হাইয়ে যাব কিন্তু আৰু ও এবি 120 প্লাস যাব তাৰ পিছত ওবিসি 114 এসসি 114 এসটিপি 110 আৰু মহেগাঁও ডিস্ট্রিক্টৰ ইউবি यूआर कैटेगरी 71 प्लस যাব ओबीसी 65 एससी 68 एसटीपी 64 मैं कोत कोत नम्बर प्लस কৰিছো তোমালোকে নিজে চাই লবা মই কৈ দিয়া নাই বাৰু ভিডিওটো দীঘল হয় কাৰণে আৰু यूआर ओबीसी एबी यूआर যাব 120 ओबीसी যাব 115 আৰু एससी যাব 118 প্লাস আৰু एसटीपी 113 যাব আৰু ফাইভাত সবৰে 3 3 ধৰিছো কাৰণ কিছুমানৰ বহুত বেছি নম্বৰ আছে কিছুমানৰ কম আছে তো এগতে 3 3 ধৰিছো বাৰু আৰু যোনবিলাকে বেছি পাই ধৰিছা হেবিলাকৰ বাৰু টেনচন নাই বাৰু और इखिने कासार डिस्ट्रिक्टर यूबी यूआर कैटेगरी 70 प्लस যাব ओबीसी 65 प्लस যাব एससी 66 प्लस যাব एसटीपी 59 प्लस যাব और एबी कारणे यूआर कैटेगरी 120 प्लस যাব ओबीसी
114 প্লাছ যাব, SC 116 প্লাছ যাব আৰু STP 108 109 এনেকুৱা প্লাছ যাব। আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ UR কেটেগৰী 74 প্লাছ যাব, OBC 71 প্লাছ যাব, SC 70 প্লাছ যাব আৰু STP 68 প্লাছ যাব। আৰু ABৰ কাৰণে হ'ল UR কেটেগৰীত 124 যাব আৰু OBC 121 মান যাব, SC 118 যাব আৰু STP 119 যাব। এইখিনি গোটেইখিনি দিয়া আছে বাৰু, তোমালোকে চাই ল'বা, স্ক্ৰীনশ্বট মাৰি নিজে চাই ল'বা। আৰু এতিয়া আহিলোঁ চিৰাং ডিষ্ট্ৰিক্টৰ UR কেটেগৰী 72 প্লাছ যাব আৰু OBC 66 প্লাছ যাব আৰু SC 68 69 এনেকুৱা যাব আৰু STP 67 69 এনেকুৱাই যাব। 70 প্লাছো যাব পাৰে STP বাৰু, কাৰণ পইণ্ট বেছি আছে ন ইয়াতে। আৰু AB UR 123 প্লাছ যাব, OBC 118 119 এনেকুৱা যাব পাৰে, SC 119 120 এনেকুৱা যাব আৰু STP 119 120 যাব। আৰু দৰং ডিষ্ট্ৰিক্টৰ হ'ল UR কেটেগৰীৰ 74 প্লাছ যাব, 73 74 এনেকুৱা যাব আৰু OBC 70 প্লাছ যাব আৰু SC 68 প্লাছ যাব আৰু STP 67 যাব। আৰু ABৰ কাৰণে হ'ল UR কেটেগৰীত 125 124 এনেকুৱা পাবই লাগিব আৰু OBCৰ 120 প্লাছ যাব আৰু SCৰ 120 প্লাছ যাব আৰু STPৰ 116 যাব। আজি ভিডিঅ'টোৰ লাষ্টৰ ডিষ্ট্ৰিক্টখন হৈছে ধেমাজি ডিষ্ট্ৰিক্টৰ UR কেটেগৰীত 73 প্লাছ যাব, OBC 70 প্লাছ যাব আৰু SC 70 প্লাছ যাব আৰু STP 70 প্লাছ যাব। আৰু ABৰ কাৰণে হ'ল URৰ 124 প্লাছ যাব আৰু OBC 119 যাব আৰু SC 121 যাব আৰু STP 123 যাব। তোমালোকে গোটেইখিনি চাই ল'বা আৰু চবে স্ক্ৰীনশ্বট মাৰি ল'বা। আৰু এইখিনি যাব এইখিনি মানে কি আৰু এইখিনি যাব নহয়, মানে এইখিনি যাবই, মানে ইয়াতকৈ কম পাই যদি থৈছা তেওঁলোকৰ মই নাম নাহে বুলি নকওঁ, বাট ইয়াতকৈ ওপৰত যোনে পাই থৈ দিছে সেইখিনি ছেফ জোনত আছে মানে তেনেকুৱা। আৰু তো তোমালোকে ভিডিঅ'টো চালা, 10খন ডিষ্ট্ৰিক্টৰ মই কাট অফটো কৈ দিলোঁ। আৰু যদি কিবা সুধিব লগা আছে সুধিবা, আৰু বাকী 10খন ডিষ্ট্ৰিক্ট আহি আছে নেক্সট ভিডিঅ'ত। আৰু যোনে চেনেলটো নতুনকৈ ভিজিট কৰিছা তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট কৰিবা। মই আজিৰ পৰা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু আগতে চেনেলটো আছিলে মোৰ, বাট ভিডিঅ' দিয়া নাছিলোঁ, ইণ্টাৰভিউৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তো এতিয়াৰ পৰা দিম, তোমালোকে ছাপোৰ্ট কৰিবা চবে। আৰু যোনবিলাক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। দিয়া আহিছোঁ দিয়া, বাই, জয় হিন্দ।